তো গাইজ গুড মৰ্ণিং এণ্ড স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। বাকী ভিডিঅ'টো কি হ'ব গৈ আছে মই গম নাপাওঁ বা নাজানো। ৰাতিপুৱা পুৱাই ওলাই আহিলোঁ ঘৰত মুখ চুখ ধুই চাহ তাহ পানী খাই নামঘৰ আছে ওচৰততো গম পায়, সেইটো নামঘৰতে বেছিভাগ থাকোঁ। তো তাতেই আছোঁ, তাতে ওলাই আহিলোঁ। আমাৰ লগত আছে নিকুদা, ইফালে বিদ্যুৎ, প্ৰণৱ আৰু ইফালে আমাৰ মটু মাদা। চাই থাকক আৰু ভিডিঅ'টো কি হ'ব গৈ আছে মই নাজানো, চাই থাকক। এটা বস্তু দেখোন গাইজ, কি জানা, শিলিখা যে আছে, শিলিখা খাব পাৰি যে, শিলিখাৰ গছ আমাৰ নামঘৰত বহুত আছে, বহুত মানে দুডাল আছে, কিন্তু বহুত হাজাৰ হাজাৰ শিলিখা পৰি থকা দেখাই আছে আপোনালোকক। সেই শিলিখাৰে কি কৰি আছে চাওকচোন, টুকা টুকি খেলি আছে। তো সৰু কালটো আৰু ঘূৰাই আনিব বিচাৰি আছে এখন, কাম পন নাই। এইটো এটা গাত পৰছে, এই গাত পৰছে একলব্য আৰু অৰ্জুনে মূৰ্তি বানে কি আছে, মানৱ মূৰ্তি বানে। এইটো এটা ভীমসেন আৰু এইটো অৰ্জুন আৰু এইটো মূৰ্তিটো মানৱ মূৰ্তি মূৰ্তিটো পুৰা আৰু আমাকো ঢুকে নিকুদাক ঢুকছে পুৰা ঢাকছে। কৈছোঁ তা আপোনালোকক যে আমাৰ নামঘৰত দুপাত শিলিখা গছ আছে, ইমান পৰি থাকে, মানে ইমান পৰি থাকে। সেই মানে দিনত যদি চাফা কৰে, ৰাতি তাৰমানে আৰু সৰি সেই একেই হৈ থাকে। সেইকাৰণে আৰু কি কৰে, এনেকৈ ফেলাই থৈ দিয়ে আৰু। চাফা কৰিলে কৰলাক, নকৰিলে নাই, কৰে, নকৰা বুলিও নকওঁ। আৰু আমিও আহি থাকোঁ মাজে সময়ে, এটা খাওঁ বা দুটা খাওঁ, তাতকৈ বেছি নাখাওঁ। বেছি খালে মানে অলপ কণ্ডিশ্যনটো বেয়া হৈ যায়, বুজিতো পাইছেহি। আৰু এইফালে আমাৰ পূৰা ভটলি আছে, এই চব শিলিখা, এই হাতত শিলিখা, এই পূৰা এই মাখা দেখছে গাইছ। এইটো চাওক কি কৰিব লাগছে, এই আৰু সৰু মানে দিনটো বিচাৰি আছে এইমাখ শিলিখা চাওক গাইছ। এই চব শিলিখা আৰু ইপাত হ'ল গছ, ইপাত আৰু ইপাত পাত মানে ইমান শিলিখা আছে, মানে হাজাৰ বেছি আছে, হাজাৰটো হাজাৰে আৰু বহুত আছে। তই চাই লওক। তো এই বটলি আছে, মটু শাক চাওক, মটু এই পেট চাওক, মোৰ ডগৰি খাই আৰু পেট চাওক, একদম পেটটো পূৰা পেটলা গাইছ। চব বস্তুতে জজা হয়, আপোনালোকে জানে কিছুমান বস্তু সেনেকৈ গাছৰো বা মানে কি ফল যি নহওক, এই শিলিখাও জজা আছে, চাই লওক। এই শিলিখা এই জজা দুটা একেলগে জজা হৈ আছে পূৰা একেবাৰে। সেইটো আমি নাখাওঁ, সেইটো অলপ বেলেগ চাইডত থৈ দিওঁ, চাই থাকক। হয় নিকুদা, বিয়া কেথেন পাতবি, বিয়া দেখাত ডাঙৰ হৈছোঁ, বয়স এথেন হোৱা নাই বেটা, বিয়া পাতৰ কথা কওঁ লাজ নগে। কিয় বহুত ডাঙৰ আমাতকৈ দেখোঁ, দেখাত ডাঙৰ নহয়, বয়স দিওঁ ডাঙৰ তই তই কওঁ বৰলা মই তোমাৰ চাগে মই ডাঙৰ সঁচা কথা, কিন্তু মোৰ লগৰ ছোৱালীৰ লগত সমান না, আমাৰ লগৰ ছোৱালীৰ বিয়াই পাতা নাই। মই কেনেকৈ বিয়া পাতো, বয়স হোৱা নাই, দেখাত ডাঙৰ হৈছোঁ। বিয়া পাতবা বয়স হৈছে, বিয়া পাতব বয়স হোৱা নাই। কিয় হোৱা নাই? এই বিয়া পাতব বয়সত ভৰি দিমহে। তই কাটিয়ে নাছো আৰু কি ক'ম, কাটিয়ে নাছো। আপনি নাচো কিন্তু ডাইৰেক্ট মেছেজ দেই, এই মেছেজ কাইবা মেছেজ দে, কাৰ লগত কৰি থাকা। আপি চালি বেলেগ কথা, আপিয়ে নাছো, এইটো প্ৰাইভেট কথা। এনেই ধেমালি কৰিলোঁ আৰু এইবিলাক মোৰ সেই হোৱা নাই, মানে এটা যিখিনি চালা কাৰণে দাদা হয়, দাদা মানে কি আৰু দাদা হ'লেও কিন্তু মানে ভাল লগ এটা, সিও মোক ভাল লগ বুলি ভাবে, মই ভাবোঁ মানে হেল্পো কৰে, বহুত ভাল আৰু লগ। এনেই ফাল্টু চাল্টু কৰি থাকোঁ দেখলাকে, আৰু বেলেগ একো নাই। আৰু আমাৰ এই নামঘৰত পাল নাম আহি আছে, মানে 24 ঘণ্টা একেলগে নাম গায় দিনে ৰাতি। আহি ভিডিঅ' পাব দেখুৱাম। তাৰে আগতে আমাৰ ৰাস্তাৰ কাম কৰি আছে, মানে কি নামঘৰৰ ৰাস্তাটো, পুখুৰী দুটা আছে, চাই লওক। এই দুটা ৰাস্তা, পুখুৰী, এই মাটি ফেলাইছে, এই বালা শিল বালা চব আছে। আৰু এই পুখুৰী যি তামাম মাছ আছে গাইছ, যিমান মাছ আছে ক'লোঁ আৰু। এইটোতো আছে, কিন্তু বৰ্তমান এই মাৰলাক, মাছবিলাক মাৰি চাৰি খালাক। আৰু ৰাস্তা বৰ্তমান কাম কৰি আছে, ৰাস্তাটো হ'লে ভাল, আৰু ৰাস্তাটো হ'লে মানুহবিলাকে ভালকৈ নাইফা পাৰিব। সেই আৰু পাল নামৰ ভিডিঅ' আপোনালোকে পাবই, অলপ যায় বাট কথা কৈ আছোঁ ৰ'ব গাইছ। এই তেওঁক দেখছে না, তেওঁ সদায় চাফা কৰি থাকে, মানে পুৱাও চাফা কৰে, গধূলি চাফা কৰে, যিমান এই গোটেই মানে ফিল্ড, মানে কি কওঁ, নামঘৰৰ ওচৰে পাজৰে ফিল্ড, মানে গোটেই গোটেই এৰিয়াতে অকলে তেওঁ মানে চাফা কৰি থাকে। ভালে কৰে, এইটো ভালে কাম কৰে। কাৰণ কিয় জানে না গাইছ, নিজৰ ঘৰখন যেনেকৈ চাফা কৰিব লাগে, সেনেকৈ ওচৰে পাজৰে থকা নামঘৰ বা যি চাফা কৰিব লাগে আৰু, মানে মই এইখিনি ভাবোঁ। আৰু আমিও চাফা কৰি দিয়কচোন গাইছ, মাজে মাজে। আৰু পালনাম আহিলে তাৰে আগতে আমি গোটেইবিলাক চাফা কৰিম, পাৰিলে ভিডিঅ' দিম। তো এইখিনি আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। আৰু যদি কোনোবাই মোৰ চেনেলটো মানে নতুন হয়, ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব দিয়ক গাইছ।